আসসালামু আলাইকুম ও নমস্কাৰ মই জামালউদ্দিন সকলোকে স্বাগতম জনাই আজিৰ মূল বিষয়টো আৰম্ভ কৰিছোঁ। আজিৰ মূল বিষয়টো হৈছে যে আমি বহুতে ইতিমধ্যে হাঁহৰ ফাৰ্ম আৰম্ভ কৰিছোঁ, কিন্তু হাঁহৰ ফাৰ্মৰ ক্ষেত্ৰত দেখা গৈছে যে আমাৰ অসমত ডাক প্লেগ আৰু ডাক কলেৰা ভেকচিনটো পাবলৈ নাই। পঢ়িবলৈ পোৱা গৈছে ভেকচিন নিদিয়াৰ ফলত আমাৰ অসমত বহুত ফাৰ্মাৰে লোকচানৰ পৰিব লগা হৈছে আৰু তেওঁলোকে ইতিমধ্যে ফাৰ্ম এৰিও দিছে। এই সন্দৰ্ভত আজি আমি কেইজনমান ব্যক্তিৰ সৈতে কথা পাতিম আৰু তেওঁলোকে মোৰ ফাৰ্মত ইতিমধ্যে আহিছে আৰু তেওঁলোকৰ যি সমস্যা আৰু মোৰ সমস্যাখিনি তেওঁলোকৰ লগত ব্যক্ত কৰিছোঁ আৰু তেওঁলোকৰ সেই একেই সমস্যাখিনি মোৰ লগতো ব্যক্ত কৰিছে। মই আশা কৰিছোঁ যে এই ভিডিঅ'ৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ ফাৰ্মাৰবিলাকৰ বাবে যাতে ভেকচিনৰ ব্যৱস্থা কৰে, তাৰে কামনা কৰিছোঁ। আমি এইখিনিতে আমি এজন বন্ধুৰ বা এজন ফাৰ্মাৰৰ কিছু পৰামৰ্শ বা কিছু মন্তব্য আগবঢ়াইছোঁ। নমস্কাৰ, মই নলবাৰীৰ পৰা আহিছোঁ। নৰ্থ ডিষ্ট্ৰিক্ট নলবাৰী হয়, পশ্চিম চমতা গাঁও হয় মোৰ নাম অলকা শৰ্মা। মই এখেতৰ ওচৰত আহিছোঁ নিজৰ ফাৰ্মখন কেনেকৈ মই বনাম, হাঁহ কেনেকৈ পালন কৰিম সেইটোৰ ওপৰত অলপ অভিজ্ঞতা লোৱাৰ কাৰণে মই এখেতৰ ওচৰলৈ আহিছোঁ। দাদা, আপোনাক কোৱা হৈছিল যে হাঁহ পালন কৰিবলৈ হ'লে ডাক প্লেগ ভেকচিনৰ প্ৰয়োজন হয়, ডাক কলেৰা ভেকচিনৰ প্ৰয়োজন হয়। তো এই সম্পৰ্কে আপুনি ডক্টৰৰ লগত যোগাযোগ কৰিছিল নিশ্চয়। তো এই বিষয়ে আপুনি কি ক'ব? একচুৱেলি মই চাওক, মই কম পৰিমাণে হ'লেও মই বহুখিনি হাঁহ ৰাখিছোঁ ঘৰত, কমেও 120জন হাঁহ ৰাখিছোঁ মই। কিন্তু মই ভেকচিনটোৰ কাৰণে 3-4জন ডক্টৰৰ ওচৰত গৈছোঁ, তেখেতৰ লগত কথা পাতিছোঁ যে ছাৰ মই ভেকচিনটো মোক লাগে। কিন্তু তেখেতে বহুত চেষ্টা কৰিও মোক ভেকচিনটো এতিয়ালৈকে দিব পৰা নাই আৰু তেখেতে বস্তু বজাৰত নাই বুলি কৈছে যে বস্তুটো অহা নাই, আমাৰ প্ৰডাকশ্যন হোৱা নাই। আৰু যিবিলাক প্ৰাইভেট ফাৰ্মাচী আছে সেইবিলাকত এই ঔষধটো এভেইলেবল নহয়, ডাক প্লেগৰ যিটো ভেকচিন। আৰু ডাক প্লেগত চবতকৈ বেছিকৈ হাঁহ মৰে ডাক প্লেগত। সেই ভেকচিনটো অতি সোনকালে বজাৰত সুলভ মূল্যত আৰু বেছি পৰিমাণে সৰহকৈ পোৱাটো মই বিচাৰোঁ। চৰকাৰৰ ওচৰত মই এইটো হেৰি কৰিম যে এইটো সোনকালে তেখেতসকলে বজাৰত পোৱাৰ বাবে উপলব্ধ কৰাৰ কাৰণে কিবা ব্যৱস্থা এটা লওক। হয়, আমি দেখিবলৈ পাইছোঁ যদি চৰকাৰৰ ফালৰ পৰা যোগান ধৰিব নোৱাৰে, যিহেতু আমাৰ ফাৰ্ম বৰ্তমান দিনক দিনে বাঢ়িব ধৰিছে। তো আমি দেখিছোঁ যে বহুত সমস্যা দেখা দিছে। তো আপোনাৰ ফাৰ্মতো এনেকুৱা এটা সমস্যা দেখা দিছে। যিহেতু আমি যদি ভেকচিন নাপাওঁ তেন্তে ভেকচিন নোহোৱাকৈতো আমি ফাৰ্ম কৰিব নোৱাৰোঁ। তো যদি চৰকাৰে আমাৰ এই বিষয়ত চৰকাৰে যদি আমাক সহায় কৰে বা যদি সিহঁতে যোগান ধৰিব নোৱাৰে তেন্তে এইবোৰ প্ৰাইভেট ছেকশ্যনত দিবলৈ কোম্পানীক দি দিলে হ'ল। তেখেতসকলে এতিয়াতো কিমান বহুত মেক্সিমাম ঔষধ প্ৰাইভেট কোম্পানীবিলাকে বনাই আছে। তো এইটো নিশ্চয় প্ৰাইভেট কোম্পানীবিলাকে বনাই বজাৰত পোৱাৰ ব্যৱস্থা নিশ্চয় কৰিব। আৰু যদি চৰকাৰে এইটো নোৱাৰে তেতিয়াহ'লে তেখেতসকলক দি দিলে হ'ল, প্ৰাইভেট কোম্পানীৰ আণ্ডাৰত দি দিলে হ'ল। সেইটো উপলব্ধ হোৱাৰ লগে লগে ফাৰ্ম যিবিলাক মানুহে ফাৰ্ম কৰি আজি নিজৰ জীৱিকাটো চলাই আছে, বা যিবিলাক ডেকা ল'ৰাই আজি এতিয়াৰ কণ্ডিশ্যনত ডেকা ল'ৰাবিলাকে ফাৰ্মত মনোনিৱেশ কৰিছে যে মই কৰিম, এনেকৈ ফাৰ্ম কৰিম। কিন্তু সেইবিলাক মানুহৰ কাৰণে বহুত এইটো লাভদায়ক হ'ব আৰু মোৰ হিচাপত। আমাৰ অসমত বিশেষকৈ খানাপাৰা যি পশু চিকিৎসালয় আছে তাৰ পৰা ভেকচিন যোগান ধৰে। আপুনিতো তাতো গৈছিল নিশ্চয়? নিশ্চয় মই খবৰ লৈছিলোঁ। কিন্তু তেখেতসকলৰ এতিয়া যিটো চৰকাৰৰ এটা লকডাউন চলি আছে গোটেই দেশতে ক'ভিডৰ কাৰণে, তো সেইটোৰ কাৰণে কি হয়, মেডিচিনবিলাক আহি নাপায়। কাৰণ গাড়ী ট্ৰেইন চব বন্ধ হৈ আছে। মেডিচিনবিলাক আহি নাপায় বুলি তেখেতসকলে জনাইছে মোক যে ভেকচিনটো আমাৰ ইয়াতো উপলব্ধ হোৱা নাই, এতিয়ালৈকে আহি পোৱা নাই। আহিলে যোগাযোগ কৰিব কৈছে। কিন্তু মই 2-3বাৰ খবৰ ল'লোঁ, কিন্তু এতিয়ালৈকে মই সেইটো পোৱা নাই। আৰু যেতিয়ালৈকে মই নাপাওঁ, এইটো মোৰ ফাৰ্মখনৰ কাৰণে মোৰ নিজৰে এটা হেৰি থাকি যায় আৰু চিন্তা হৈ থাকে। কাৰণ যদি মোৰ বেমাৰ ইনচিকিউৰ হৈ থাকে বিজনেছটো, মোৰ গোটেইখিনি মোৰ কেপিটেল যিখিনি ইনভেষ্ট কৰিছোঁ সেইখিনি মোৰ এনেই যাব। যদি তো আপোনাৰ এই পৰ্যন্ত কিমানটা হাঁহ পালন কৰিছে, তাৰে কিমানটা মৰিছে? মই যোৱা ছিজনত মোৰ একেলগে কমচে কম 50-60টা হাঁহ একেলগে মৰি গৈছে এইটো বেমাৰতে। আৰু এইবাৰো মোৰ এতিয়া 120মান হাঁহ আছে। কিন্তু যদিও আছে বহুত সাৱধানে মই বন্ধ কৰি ৰাখিব লাগে, বাহিৰত ওলাবৰ কাৰণে অলপমান মোৰ সন্দেহ হয়। কাৰণ যদি ডাক প্লেগ হয় পিছৰ বাৰৰ নিচিনা নিশ্চয় তাৰো বহুতখিনি হাঁহ মৰি যাব। মোৰ কেপিটেলটো ইনভেষ্টমেণ্টটো মোৰ একদম এনেই যায়। তো এই বিষয়ে চৰকাৰক কি আহ্বান জনাব? মই চৰকাৰক এইটোৱে আহ্বান জনাম যে তেখেতসকলে
হয় মানে ঔষধ মেডিচিনটো ডাক প্লেগৰ যিটো ভেকচিন হয় সেইটো সোনকালে উপলব্ধ কৰাৰ কিবা ব্যৱস্থা কৰক আৰু যদি তেখেতসকলৰ কাৰণে এইটো সম্ভৱপৰ নহয় তেতিয়াহ'লে প্ৰাইভেট কোম্পানীবিলাকক যদি দি দিয়ে তেতিয়াহ'লে মই ভাবোঁ এইটো মানে সোনকালে ঔষধটো উপলব্ধ হ'ব আৰু আমাৰ কাৰণে বহুত আমাৰ নিচিনা যিবিলাক মানুহে মানে ফাৰ্ম কৰি জীৱিকা কৰাৰ কাৰণে আগবাঢ়িছে তেওঁলোকৰ কাৰণে বহুত সহায় হ'ব। ধন্যবাদ।